কুটা কম্বলৰ ৰাজনীতিৰ বাবে তৰুণ গগৈৰ সৈতে সংঘাত হৈছিল। এইখিনি মোৰ নিজৰ মানুহ, এইসকলৰ প্ৰতি মই চিৰ ঋণী হৈ থাকিম। এনেদৰে নগাঁৱৰ কচুৱা ৰজাগাঁও নিৰ্বাচনী সভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। এইখিনি মানুহে মোক জীৱনত প্ৰথমবাৰৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলে। এইখিনি মোৰ নিজৰ মানুহ, এই মানুহখিনিৰ ওচৰত সদায় মই ঋণী। আজি আহি অত্যন্ত সুখী হ'লোঁ। আজি গৰু বিহু। তৰুণ গগৈ সূতা কম্বলৰ ৰাজনীতি কৰিছিল বাবে তেওঁৰ সৈতে মোৰ সংঘাত হৈছিল বুলি আজি মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছী পীযুষ হাজৰিকাই। সেইটোতো হয়, মিছা কথাটো নহয়। এইবিলাক কাৰণতে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ লগত কাজিয়া আছিল। সূতা কম্বলটো ৰহা সমষ্টিত মই বিলাইছোঁ, মানুহে জানে। ৰহা সমষ্টিত প্ৰথম ৰাজনৈতিক জীৱনৰ পাতনি মেলি বিধায়ক হৈ এতিয়া মন্ত্ৰী হোৱা পীযুষ হাজৰিকাই ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ ওচৰত চিৰ ঋণী হৈ থাকিম বুলিও মন্তব্য প্ৰকাশ কৰি এক প্ৰকাৰ নষ্টালজিক হৈ পৰে। মোৰ সন্মান থাকিব এই শিঙিমাৰী ৰাইজৰ প্ৰতি, বৰপথাৰ ৰাইজৰ প্ৰতি, এই বকুলগুৰি ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। সভাত সহস্ৰাধিক লোকৰ উপস্থিতিত শিঙিমাৰীৰ ৰাজ্যিক চিকিৎসালয় আৰু কেইবাটাও বাটপথৰ শীঘ্ৰে কাম আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ ৰাইজক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান কৰে পীযুষ হাজৰিকাই। নিৰ্বাচনী সভাখনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, কলিয়াবৰ জিলাৰ বিজেপি সভাপতি বাবুল বৰাই সংগতি। মাইনুল হকৰ ৰিপৰ্ট, আছাম লাইভ। মই আপোনালোকে কচুৱাৰ মডেল হস্পিটেল মই আনিবলৈকে সক্ষম হৈছিলোঁ। আপোনালোকে এই বৈঠালাংচৰ পৰা ৰহালৈকে ৰাস্তা মোৰ দিনতে কৰিবলৈকে সক্ষম হৈছিলোঁ। কিন্তু সেইখিনি সময়ত পুঁজি পৰ্যাপ্ত নাছিলে, আৰু কৰিব লাগিছিল, আমি কৰিব পৰা নাছিলোঁ। কাৰণ কংগ্ৰেছৰ দিনত আমাৰ কৰিবলৈকে অসুবিধা হৈছিল। সূতা কম্বল দিয়াৰ আঁঠুৱা দিয়াৰ বাহিৰে কংগ্ৰেছে বেলেগ কথা চিন্তা কৰিব পৰা নাছিলে। আৰু তাৰ কাৰণে পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নীতিগত বিৰোধিতা কৰি আমি কংগ্ৰেছ দল ত্যাগ কৰিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। মোক দলে যোগদান কৰাৰ পাছত জাগিৰোডত টিকট দিয়াৰ কাৰণে মই ৰহাৰ পৰা গুচি যাবলৈ বাধ্য হৈছিলোঁ। কিন্তু আকৌ ৰহাৰ ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই মোৰ সন্মান থাকিব। এই শিঙিমাৰী ৰাইজৰ প্ৰতি, বৰপথাৰ ৰাইজৰ প্ৰতি, এই বকুলগুৰি ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। জুৰিপৰা ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। লংজাপৰ ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। আজি আমাৰ শুভংকৰে আমাৰ হস্পিটেলখনৰ ডক্টৰৰ কথা কৈছে। আজিৰ পৰা 8 বছৰ আগত অসমত মেডিকেল কলেজ আছিলে মাত্ৰ 6খন। এখন মেডিকেল কলেজ আছিলে গুৱাহাটীত, এখন মেডিকেল কলেজ আছিলে ডিব্ৰুগড়ত, এখন মেডিকেল কলেজ আছিলে শিলচৰত। 2006 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকিও স্বাস্থ্যমন্ত্ৰী হোৱাৰ পাছত 7 বছৰত 3খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছে।